নবী আজি মোক ক'ত ভাত খাব দিছে চাক হেল্ল' গাইজ নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ এইফালে বহি গৈছিলে ভিডিঅ'টো পটককৈ ৰখি গৈছিলে আকৌ ষ্টাৰ্ট কৰিছোঁ মানৱী 1 লাখ ফলোৱাৰ্ছ কমপ্লিট হ'ল ফেচবুকত আৰু সৌৰভকাৰী চেনেলটো বোলে মনিটাইজ হৈ গ'ল পইচা আহিব এতিয়া সিহঁতৰ পাছত মই পইচা ল'ব লাগিব সিহঁতৰ পৰা আজি তাৰপিছতে পাৰ্টিও খাবলৈ মাতিছে মই ঘৰৰ পৰা বহুত দিন হৈ গ'ল এতিয়া ঘৰতো যাব লাগে ঘৰতো মানুহ মাতি আছে তাৰপিছতে বহুত বিহু চালোঁ কি চালোঁ মুঠতে আজি ঘৰত যাওঁ ওলাই যাওঁ আৰু বিহু চাম ক'ৰবাত কিবা কৰিম তাৰপিছতে ভিডিঅ'টো বেছি পেক নকৰোঁ আৰম্ভ কৰোঁ তেনেহ'লে আৰু মোকো ওপৰফালে থকা এই নীলা যে ফ'ল' বটমটো আছে যে টিপি দিব আৰু দেই মই এতিয়া গুচি যাওঁ ব'লক মোৰ লগতে মানৱী ঘৰ মোৰ ঘৰৰ মই থকা জেগাৰ পৰা মানৱী ঘৰ বেছি দূৰ নহয় এটা তাতকৈ ওচৰতে আৰু গাড়ী নাহোঁতেই মানে সোনকালে কথাখিনি কৈ লওঁ মানৱীয়ে ফোন কৰিছিলে তাৰপিছতে ফোন কৰিলে বস্তু এটা লৈ আহিব কৈছে তাৰপিছতে গাড়ী নাহিব বুলি কওঁতে পালেহি আকৌ গাড়ীখন কি হ'ল কি কৈছিলোঁ তাৰপিছত মানৱীয়ে ফোন কৰিলে বস্তু এটা লৈ আহিব কৈছে তাৰমানে বস্তু এটা লৈ ল'ব যাগে আৰে আজি ঈদ আছে তো সকলো মুছলমান ধৰ্মী লোকসকলক মোৰ ফালৰ পৰা পবিত্ৰ ঈদৰ শুভেচ্ছা শুভকামনা জনালোঁ বেছি দূৰ নহয় অকণমানে ইয়াৰ পৰা 5 মিনিটৰ ৰাস্তা এইটো বাইপাছ মানৱীয়ে আজি মোক ক'ত ভাত খাব দিছে চাক আজি পাৰ্টি একেবাৰে মোক কি হয় এইটো হেৰিয়ত হট কেছত ভাত খাব দিছে ৰাম ৰাম পাৰ্টি খাবই লাগে একেবাৰে হট কেছত ভাত দি দিছে হ'ব দে খাই লওঁ Ready? আৰু মানে বন্ধুসকল ইয়াতে নাচনীবোৰ নাচি আছে আৰু ডেকা ল'ৰাবিলাকে নচুৱাই আছে ইয়াতে আজি বিহু উৰাইছে বাৰেকুৰি গেৰুৱা চুক গাঁৱত বিহু উৰাইছে আৰু নাচনীবিলাকে ইমান ধুনীয়াকৈ নাচি আছে আৰু ডেকা ল'ৰাবিলাকে নচুৱাই আছে ইয়াত চাকচনি মাৰি তাক ডেকালা কেইটাই গান গাব একদম ছোৱালী সৰকাৰী আহিলে এফালে নাচি আছে ৰশ্মি এজনী নাচ আৰু ইমানেই আছিলে বিহু এতিয়া নামঘৰত মানে ঘূৰি আছে ঘূৰি মেলি সেৱা কৰাৰ পাছতেই বিহু খতম হৈ যাব